হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে আছে 2024 চনৰ COP29 জলবায়ু পৰিৱৰ্তন সন্মিলন কোন দেশত অনুষ্ঠিত হ'ব? উত্তৰ সংযুক্ত আৰৱ এমিৰেটছ। 2 নম্বৰতে আছে ভাৰতৰ নতুন স্মৰণ কামান অগ্নি প্ৰাইম কোনটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰিলে? উত্তৰ DRDO। 3 নম্বৰতে আছে 2024 চনৰ একাদশী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা ছবি কোনখন? উত্তৰ তোৰা মায়াৰ ঘৰ। 4 নম্বৰতে আছে ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2023 চনৰ অধীনত নতুন কোনটো ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ অসমীয়া ভাষাক। 5 নম্বৰতে আছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকা বাহক কোন আছিল? উত্তৰ নীৰজ চোপ্ৰা। 6 নম্বৰতে আছে 2024 চনৰ ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ কোন? উত্তৰ DK উপাধ্যায়। 7 নম্বৰতে আছে 2024 চনৰ প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত উচ্চ গতিসম্পন্ন বুলেট ৰেল চলিব? উত্তৰ গুজৰাট। 8 নম্বৰতে আছে অসমৰ কোনটো চহৰক 2024 চনত সুন্দৰতম চহৰ বঁটা প্ৰদান কৰা হৈছে? উত্তৰ গুৱাহাটী। 9 নম্বৰতে আছে অসমৰ কোনটো প্ৰতিষ্ঠানক 2024 চনৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ স্বীকৃতি দিয়া হৈছে? উত্তৰ IIT গুৱাহাটী। 10 নম্বৰতে আছে 2024 চনৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ খিতাপ কোনে লাভ কৰিছে? উত্তৰ মীৰাবাই চানু। 11 নম্বৰতে আছে 2024 চনত ভাৰতৰ প্ৰথমটো জলবিদ্যুৎ প্লাণ্ট ক'ত উদ্বোধন কৰা হৈছে? উত্তৰ অৰুণাচল প্ৰদেশ। 12 নম্বৰতে আছে ভাৰতৰ নতুন ডিজিটেল কাৰেন্সিৰ নাম কি? উত্তৰ ই-ৰূপী। 13 নম্বৰতে আছে 2024 চনৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ উদ্যোগীৰ বঁটা কোনে লাভ কৰিছে? উত্তৰ মুকেশ আম্বানী। 14 নম্বৰতে আছে 2024 চনৰ সৰ্বশ্ৰেষ্ঠ শ্বিলং সংগীত বঁটা কোনে লাভ কৰিছে? উত্তৰ ইষ্টাৰ্ণ ব্ৰিগেড। 15 নম্বৰতে আছে ভাৰতৰ 2024 চনৰ নতুন বিমান বাহিনীৰ অধিনায়ক কোন? উত্তৰ ৰাকেশ কুমাৰ সিং ভাদৌৰিয়া। 16 নম্বৰতে আছে 2024 চনত কোনটো কোম্পানীয়ে ভাৰতত 6G পৰীক্ষা আৰম্ভ কৰিছে? উত্তৰ জিঅ'। 17 নম্বৰতে আছে 2024 চনত কোনটো ভাৰতীয় খেলুৱৈয়ে এছিয়াৰ গল্ডেন বুট লাভ কৰিছে? উত্তৰ সুনীল ছেত্ৰী। 18 নম্বৰতে আছে অসমৰ কোনটো নগৰক 2024 চনত স্বচ্ছ ভাৰত অভিযানত সৰ্বশ্ৰেষ্ঠ ৰূপে ঘোষিত কৰা হৈছে? উত্তৰ তেজপুৰ। 19 নম্বৰতে আছে 2024 চনত ভাৰতৰ নতুন নৌসেনা বাহিনীৰ প্ৰধান কোন? উত্তৰ অজিত কুমাৰ। 20 নম্বৰতে আছে 2024 চনত কোনজন খেলুৱৈ লৰেন্স বঁটা লাভ কৰিছে? উত্তৰ নীৰজ চোপ্ৰা। অসমৰ কোনজন শিল্পী 2024 চনৰ ৰাষ্ট্ৰীয় লোকসংগীত বঁটা লাভ কৰিছে? উত্তৰ বিক্ৰম হাজৰিকা। 22 নম্বৰতে আছে কোনটো ৰাজ্য 2024 চনত সকলো গাঁৱত 100% বিদ্যুৎ প্ৰদান নিশ্চিত কৰিছে? উত্তৰ তামিলনাডু।
23 নম্বৰতে আছে অসমৰ কোনজন অভিনেতা 2024 চনৰ ৰাষ্ট্ৰীয় ফিল্ম বঁটা লাভ কৰিছে? উত্তৰ অপূৰ্বা শৰ্মা। 24 নম্বৰতে আছে ভাৰতত কোনটো ৰাজ্যত 2024 চনত প্ৰথমবাৰৰ বাবে চাৰ্টাৰ বিমান চালু কৰা হৈছে? উত্তৰ মেঘালয়। 25 নম্বৰতে আছে 2024 চনৰ নতুন ভাৰতীয় নৌবাহিনীৰ মিছাইলৰ নাম কি? উত্তৰ প্ৰলয়। 26 নম্বৰতে আছে অসমত 2024 চনৰ প্ৰথমটো জলসম্পদ সংস্থাপন ক'ত স্থাপন কৰা হৈছে? উত্তৰ লখিমপুৰ। আজিৰ কাৰণে আছিল এইখিনিয়ে। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।